আসসালামু আলাইকুম। সকলো কেনেকুৱা আছে? আলহামদুলিল্লাহ, আমিও ভালো আছোঁ। আজি সৰু সৰু মই মছজিদত গ'লে দেখিব পাওঁ যে কেইটামান মুৰব্বী আছে যে সৰু সৰু ল'ৰাবিলাক মছজিদত গ'লে, বাচ্চাবিলাক মছজিদত গ'লে কয়, সিহঁতৰ বাপেক কয় যে তুমি এইবিলাকক কিয় লৈ আহিছা? চোৱা নাই যে হাল্লা কৰি আছে, চিল্লাই আছে। সেইকাৰণে মই কেতিয়াবা কথা ক'ম আজি এই ভিডিঅ'টোত। আপুনি চাব আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু লাইক কৰিব, ছাবস্ক্ৰাইব কৰি দিব ইনশাআল্লাহ। কথাটো হৈছে যে সৰু সৰু বাচ্চা যিবিলাক মছজিদত আহে, সেইবিলাক হৈছে আমালোকৰ কি ভৱিষ্যত। আজি যদি সেইবিলাক বাচ্চা সেইবিলাক সৰু সৰু ল'ৰাবিলাক মছজিদত নাহে, তাহ'লে ভৱিষ্যতত যেতিয়া সিহঁতে ডাঙৰ হ'ব তেতিয়া কি কৰিব? মছজিদত নাহিব। সেইকাৰণে সেইবিলাকক মছজিদত আহিব লাগে। আৰু হাদিছত আছে যে যেতিয়া নেকি হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মছজিদত গৈছিল, তেতিয়া হাছান হুছেইনক লৈ গৈছিল। আৰু যেতিয়া নেকি হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সিজদা কৰিছিল, তেতিয়া হযৰত হুছেইন ৰাদিয়াল্লাহু তাআলা কি কৰিছিল? হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ডিঙিৰ ওপৰত উঠি পৰিছিল। আৰু হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কি কৰিছিল? সিজদাটো লম্বা কৰি দিছিল, ডাঙৰ কৰি দিছিল। যে মই যদি সিজদাৰ পৰা উঠি যাম, তেনেহ'লে তো হুছেইন কি কৰিব? হুছেইনে পৰি গৈ দুখ পাব। সেইকাৰণে কি কৰিছিল? সিজদাটো লম্বা কৰি দিছিল। আৰু আজিকালি মছজিদত গ'লে যদি সৰু সৰু ল'ৰাবিলাক, বাচ্চাবিলাকে অকণমান হাল্লা কৰে, তেনেহ'লে মুৰব্বীবিলাকে কয় যে এইবিলাকৰ কোনে লৈ আহিছে? এইবিলাক হাল্লা কৰে। আচলতে যিবিলাক বাচ্চা নেকি সৰু সৰু ল'ৰাবিলাক বুজে মছজিদত পেচাব নকৰিব, যিবিলাক বাচ্চা নেকি মছজিদত আহিলে মছজিদত পেচাব নকৰিব আৰু মছজিদৰ ক্ষতি নকৰিব, সেইবিলাক বাচ্চা মছজিদত আহিব পাৰিব। আৰু মই এটা কথা শুনিছোঁ যে তুৰ্কী এটা মছজিদ আছে, যি মছজিদত কি আছে? সৰু সৰু বাচ্চাৰ কাৰণে এক্সট্ৰা এটা ৰুম বনাই দিছে, যিটো ৰুমত গ্লাছ লগানো আছে। সেইটো ৰুমত বাচ্চাবিলাকে খেলা ধূলা কৰি থাকে আৰু চাই থাকে যে ডাঙৰ মানুহে নমাজ পঢ়ি আছে। আৰু সেইবিলাক বাচ্চাই ভাবি থাকে যে যেতিয়া আমি ডাঙৰ হ'ম, তেতিয়া আমি কি কৰিম? সিহঁতৰ নিচিনা নমাজ পঢ়িম। সেইকাৰণে মই আজি কৈ আছোঁ আপোনালোকৰ যে সৰু সৰু বাচ্চাবিলাকক মছজিদত লৈ যাব আৰু সিহঁতক লৈ যায় কি কৰিব আপোনালোক? সিহঁতৰ এটা অভ্যাস মছজিদত লৈ যায় কিনে কি কৰিব? সিহঁতৰ কাৰণে এটা অভ্যাস কৰিব যে গোটেই দিন মছজিদত আহিব লাগে, 5 বাৰ মছজিদত আহি এনেকুৱা নমাজ পঢ়িব লাগে। সেইবিলাক এইটো চাই সৰু সৰু ল'ৰাবিলাকে কি কৰে? সেইটো চাই যে এনেকুৱা চিন্তা কৰিব লাগে, এনেকুৱা ৰুকু কৰিব লাগে। সেইকাৰণে সেইবিলাক লৈ এতিয়াৰ পৰা সিহঁতক অভ্যাস কৰিলে এতিয়াৰ পৰা শিকিব আৰু ডাঙৰ হৈ কি কৰিব? মছজিদত আহিব। তো চবেই দোৱা কৰিব মোৰ কাৰণে, আৰু বাচ্চাবিলাকক মছজিদত লৈ সিহঁতক অভ্যাস কৰিব। আৰু ভিডিঅ'টো চাই ভাল লাগিলে মোৰ এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ইনশাআল্লাহ। আশা ৰাখিলোঁ। আসসালামু আলাইকুম।